হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এয়া চাওক, আজি বনাব লৈছোঁ মই গাৰু কভাৰ। আৰু এয়া চাওক, এনেকৈ ডাবল ফল্ডত লৈছোঁ, মানে 4 ফল্ডত আছে। দুটা গাৰু কভাৰ বনাম একেলগতে। আৰু প্ৰথমতে গাৰুটো জুখি ল'ম। ইয়াৰ বহলটো প্ৰথমতে জুখি ল'ম। এই সাইডৰ চিলাইৰ পৰা এইফালৰ চিলাইটো মানে 15 ইঞ্চি, তাৰ লগতে ইয়াৰ লংটো আছে 21 ইঞ্চি। আৰু চাৰিও কিনাৰে এনেকৈ 1.5 ইঞ্চিকে এক্সট্ৰা কাপোৰ ল'ব লাগিব। দীঘে পথালি মানে 1.5 ইঞ্চিকে বেছি লৈছোঁ। আৰু 4 ফল্ডত এনেকৈ ভাঁজ কৰি লৈছোঁ। আৰু এয়া এক্সট্ৰা কাপোৰ লৈছোঁ। ইয়াত মই ওপৰ ফালে কভাৰটো মানে ঢাকিবৰ কাৰণে সেইটোৱে ডিজাইন হৈ যাব। 7 ইঞ্চি এক্সট্ৰা কাপোৰ লৈছোঁ। আৰু এয়া ধুনীয়াকৈ ইয়াৰ সমানত মানে মিলাই কাটি লৈছোঁ। আৰু এয়া গাৰুটোত মানে এনেকুৱা টাইপৰ এক্সট্ৰা কাপোৰটো ঢাকিব লাগিব, যিহেতু গাৰু কভাৰবোৰত এনেকৈ ডিজাইন থাকেই। তাৰপিছত চাৰিও কিনাৰে প্ৰথমতে হাফ ইঞ্চিত মানে চিলাই মাৰি যাম। চাৰিও কিনাৰে মাৰিম। তো প্ৰথমতে পিচটো এনেকৈ উল্টাকৈ থ'ম। আৰু ওপৰ ফালৰ পৰা মানে সমান থ'ব নালাগিব। 3.5 ইঞ্চিৰ তলত মানে পিচটো এটা ভাগটো থ'ব লাগিব। এয়া দেখিছেনে? তাৰপিছত এক্সট্ৰা পিচটো ইয়াৰ ওপৰত থৈ দিম। আৰু এইটো মাজত ভৰাই দিব লাগিব এনেকৈ এক্সট্ৰা পিচটো। এয়া তাৰ ওপৰত তলৰটো মানে 3.5 ইঞ্চিৰ তলত মানে এটা সাইডৰ ভাগটো থ'ম। এয়া দেখিছেনে? এনেকৈ। তাৰপিছত ইয়াত হাফ ইঞ্চি সমানত মানে চাৰিও কিনাৰে চিলাই এটা লগাই দিব লাগিব। এয়া এনেকৈ গোটেই ৰাউণ্ডটো হাফ ইঞ্চিত চিলাই যাম। এয়া দেখিছেনে? এনেকৈ। এয়া এটা লেভেলত মানে এনেকৈ চিলাই গ'লে ভাল হয়। আৰু এইটো এটা ডিজাইন ওলাই যাব। তাৰপিছত পিচটো ওলোটাই মানে ওপৰ ভাগটোতো এনেকৈ চিলাই যাব লাগিব। তেতিয়া এই চিলাইটো মানে মাজত সোমাই থাকিব। এয়া দেখিছেনে? এনেকৈ গোটেই ৰাউণ্ডটো মোৰ চিলোৱা হৈ গ'ল। এতিয়া পিচটো এনেকৈ ওলোটাই দিম। আৰু ইয়াৰ চুকবোৰ উলিয়াই দিব লাগিব। তেতিয়া চাৰিও কিনাৰে মানে সমান দেখাব। এয়া চাৰিওটা চুক মই এনেকৈ কিবা এটা মানে জোঙা অস্ত্ৰ লৈ এনেকৈ উলিয়াই দিছোঁ। তাৰপিছত চিলাইটো এনেকৈ অলপ প্ৰেছ কৰি মানে বহাই দিছোঁ হাতেৰে। আৰু ইয়াত এতিয়া 1 ইঞ্চিত মানে চাৰিও কিনাৰে চিলাই এটা লগাই যাম ইয়াৰ ওপৰত। এয়া চাওক, এইপিনে 1 ইঞ্চি আৰু এইটো ছাইডটো দিম 1 ইঞ্চি, মানে চাৰিও কিনাৰে 1 ইঞ্চি দিম। আৰু এনেকৈ গোটেই ৰাউণ্ডটো চিলাই লগাই দিম। এইটো হৈ গ'ল ওপৰ ভাগটো। এয়া দেখিছেনে? ইয়াৰ পৰা মানে গোটেই ৰাউণ্ডটো চিলাই দিম। আৰু এতিয়া এইফালে চিলাই হৈ গ'ল। আৰু এতিয়া মই দেখুৱাম। আৰু এয়া চাওকচোন, মানে ধুনীয়াকৈ সমানকৈ দেখাইছে। তাৰপিছত যোনটো গাৰু লৈছিলোঁ সেই গাৰুটো ভৰাই দেখুৱাই দিম। তেতিয়া মানে ইয়াৰ ডিজাইনটো ওলাই যাব। এয়া চাওক, যোনটো গাৰুৰ মানে জোখ লৈ বনাইছোঁ সেইটো গাৰুৱে ভৰাইছোঁ দেই মই ইয়াত। আৰু এয়া চাওক, ইয়াৰ ডিজাইনটো এয়া কিনাৰে 1 ইঞ্চিকে এক্সট্ৰা পিচ থাকি গ'ল। দেখিছেনে ফ্ৰেণ্ডছ? আৰু এয়া ফ্ৰিল নিদিলেও হয়, এনেকৈ ডিজাইন বনালে ফ্ৰিলৰ মানে প্ৰয়োজন নাই। আৰু
তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব চেনেলটো যদি নতুন আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফলো কৰি দিব তো আজিলৈ ইমানেই আছিলে